যি তোমাক বুজিবলৈ চেষ্টা নকৰে তেওঁৰ কাষত নিজক প্ৰকাশ কৰিবলৈ নাযাবা, কাৰণ তেওঁ তোমাক বুজিবলৈ চেষ্টাই কৰা নাই, বৰঞ্চ তুমিহে অধিক কষ্ট পাবা। জীৱনৰ মূল্য সেইদিনাই বুজিবা যিদিনা দেখিবা হাত পাতিলেই সকলো পোৱা নাযায়, তাৰ বাবে কিছু অৰ্হতাও অৰ্জন কৰিব লাগিব। যি তোমাক পচন্দ কৰে তেওঁৰ পৰা সুযোগ নিবিচাৰিবা, তোমাক যাৰ প্ৰয়োজন তেওঁৰ ওচৰত ব্যস্ততা নেদেখুৱাবা। সুখৰ ৰাস্তা বিচাৰি বিচাৰি এদিন মৃত্যুৰ কাষ পোৱাৰ নামেই হ'ল জীৱন। প্ৰতিটো ভুলে মানুহক এটা এটা শিক্ষা দিয়ে, আৰু প্ৰতিটো শিক্ষাই এজন মানুহক পৰিৱৰ্তন কৰি দিয়ে। যি আছে তাক লৈ চিন্তা কৰা, যি শেষ হৈ গ'ল তাক চিন্তা কৰি কোনো লাভ নাই। ভালপোৱা কেতিয়াও সুখ দুখ বিবেচনা কৰি কৰা নাযায়, ভালপোৱা হয় কেৱল হৃদয় বিচৰাবোৰক কেন্দ্ৰ কৰি, আৰু সেই বিচৰাবোৰৰ ওচৰত দুনিয়াৰ সকলো বস্তুৱেই নগণ্য। তেওঁৰ পৰা দূৰত্ব বজাই ৰাখা, যি তোমাক মিছা কয়, যি তোমাক অসন্মান কৰে, যি তোমাক ব্যৱহাৰ কৰে, আৰু যি তোমাক গুৰুত্ব নিদিয়ে। সকলোৰে কাষত বাৰ বাৰ যোৱাৰ বাবে তুমি নিজে দায়ী। কোনোবাই সামান্য ভাল ব্যৱহাৰ কৰিলেই হৃদয় উজাৰি দিয়াৰ অভ্যাস বাদ দিয়া। ইমান কোমল হৃদয়ৰ দৰকাৰ নাই। নিজৰ দাম বঢ়োৱা, দেখিবা বহুত ভালে থাকিব পাৰিবা। ব্যৱহাৰ ঠিক কৰা, সময় ভাল গৈছে মানে এইটো নহয় তোমাৰ ভাল সময় আজীৱন থাকিব। পৰিৱৰ্তনেই হৈছে জীৱনৰ আচল নিয়ম। ধৈৰ্য ধৰা, সময় সকলোৰে চিৰকাল একে নাথাকে, ভাগ্যৰ চকা এদিন ঠিকেই ঘূৰিব। কাগজৰ নাওদি যেনেকৈ নদী পাৰ হ'ব নোৱাৰি, তেনেকৈ কিছু মিছা আৱেগ আৰু মিছা ভালপোৱাই জীৱন পাৰ কৰিব নোৱাৰি। এটা সুন্দৰ সম্পৰ্ক সেইটোৱে য'ত এটা মিঠা হাঁহিৰ লগত এটা চৰি কোৱাৰ পাছতেই সকলো ভুল বুজাবুজি ঠিক হৈ যায়। কোনো কোনো মানুহৰ জীৱনটো এডাল মমবাতিৰ দৰে, যিয়ে আনক পোহৰাবলৈ গৈ নিজে জ্বলি শেষ হৈ যায়, তথাপিও কিন্তু দহনৰ দুখ কোনেও নুবুজে। এখন সঁচা অন্তৰেৰে কাৰোবাক ভাল পালে তেওঁক ঘৃণা কৰিলেও সেই ভালপোৱা তেওঁ পাহৰি যাব নোৱাৰে। যিদৰে পৰিষ্কাৰ পানী এটোপাল বগা কাগজত পৰিলেও তাৰ দাগ থাকি যায়। বিশ্বাসঘাতকতা কৰাজনক গালি গালাজ নিদি ধন্যবাদ দিব, কাৰণ তেওঁ তোমাক মানুহ চিনি পাবলৈ শিকাইছে। মনটোক ৰাস্তাৰ দৰে খুলি নিদিবা যাতে সকলোৱে চলাচল কৰিব পাৰে। মনটোক আকাশৰ দৰে বিশাল কৰা যাতে সকলোৱে আশ্ৰয় ল'ব পাৰে, কিন্তু কোনেও চুব নোৱাৰে। জীৱনৰ ৰাস্তাত অনেক মানুহ লগ পাবা, কোনোবাই ভাল পাবলৈ শিকায় আৰু কোনোবাই ভাল পোৱাৰ পৰা বাচি থাকিবলৈ শিকায়। এটা ভাল সম্পৰ্ক তেতিয়াই গঢ়ি উঠে যেতিয়া কোনোবাই তোমাৰ অতীতক গ্ৰহণ কৰে, বৰ্তমানক সমৰ্থন কৰে আৰু ভৱিষ্যতৰ বাবে তোমাক সাহস যোগায়। ভুল মানুহক বিশ্বাস কৰাটোও এটা জীৱনৰ চৰম শিক্ষা, কাৰণ সেই শিক্ষা পায়েই তুমি প্ৰকৃত মানুহক চিনি পাবলৈ শিকিবা। হৃদয়ৰ সম্পৰ্কবোৰ খুব ভাগ্যৰ বাবেই হয়, নহ'লে পৰিচয়টো হাজাৰজনৰ লগতে হয়, কিন্তু সকলোতো আমাৰ আপোন নহয়। সম্পৰ্ক আৰু ৰাস্তা যেতিয়াই শেষ হৈ যায় তেতিয়া ভৰি নহয় হৃদয় ক্লান্ত হৈ যায়। কোনো সিদ্ধান্ত লোৱাৰ আগত এবাৰ চকু মুদি নিজৰ মনটোক সুধি চাবা, কাৰণ মুখে মিছা ক'লেও মনটোৱে মিছা নকয়। সুখে মানুহৰ জীৱনৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ জীৱনৰ ধৈৰ্যৰ পৰীক্ষা লয়। ফুটপাথতো ভাল টোপনি হয় যদি গাৰুটো মাৰ হাতখন হয়। যেতিয়া তুমি জীৱনত কিবা কাম কৰিবা তেতিয়া তুমি তোমাৰ কাষত কাকো নাপাবা, আৰু যেতিয়া তুমি সেই কামত সফল হ'বা সেইদিনা সকলো তোমাৰ কাষতে থাকিব। পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ তেওঁৱেই, যি তাৰ নিজৰ প্ৰয়োজনতহে আনক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে তাক দূৰত এৰি আহে। 100টা ভুল কৰিলে কোনেও কাকো এৰি নাযায়, এৰি যায় মাথো এটা ভুলে 100 বাৰ কৰিলে। সলনি হৈ যোৱাটো হয়তো সকলোৱে দেখে, কিন্তু সলনি হৈ যোৱাৰ কাৰণ কোনেও নেদেখে। দুটা অনুভূতি কেতিয়াও কাকো বুজাব নোৱাৰে, এটা হ'ল পোৱাৰ আনন্দ আৰু আনটো হ'ল নোপোৱাৰ বেদনা। এজন মানুহৰ লগত দুটা কাহিনী থাকে, এটা তেওঁ আনক শুনায় আৰু অন্যটো সকলোৰে পৰা লুকায়। কাকো তেওঁৰ প্ৰাপ্য সন্মানতকৈ অধিক সন্মান নিদিবা, নতুবা তেওঁৰ ওচৰত তোমাৰ নিজৰ সন্মানে হাৰ মানিব। শাৰীৰিক সৌন্দৰ্যতা থাকিলে কি হ'ব যদি চাৰিত্ৰিকভাৱে ঠিক নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেক ঠিক নাথাকে? শিক্ষা থাকিলে কি হ'ব যদি তাৰ ঠিক ব্যৱহাৰেই নাথাকে? জীৱনটো খুব সৰু, খং অভিমান কৰি সময় নষ্ট কৰাতকৈ হাঁহি ফূৰ্তিৰে সময় পাৰ কৰা। উপকাৰ এটা অদ্ভুত বস্তু, নকৰিলে মনত ৰাখে আৰু কৰিলে পাহৰি যায়। যাৰ ভালপোৱা বেছি গভীৰ হয়, ভালপোৱাৰ প্ৰকাশ ঠিক সিমানেই কম হয়,
কাৰণ ভাল পোৱাটো অনুভৱৰ কথা, মানুহক দেখুওৱাৰ নহয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।